বন্ধু বান্ধৱীসকল নমস্কাৰ। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে কুশলে আছে নহয়নে বাৰু। বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছোঁ ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন নং 1 হৈছে মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি কোনে অভিহিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শংকৰদেৱে। আজিৰ প্ৰশ্ন নং 2 হৈছে মাধৱ কন্দলীক অসমীয়া সচাৰ বুলি কোনে অভিহিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল হেমচন্দ্ৰ গোস্বামীয়ে। আজিৰ প্ৰশ্ন নং 3 হৈছে মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ 5টা। আজিৰ প্ৰশ্ন নং 4 হৈছে মাধৱ কন্দলীৰ ৰামায়ণৰ প্ৰথম সম্পাদনা কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাধৱ চন্দ্ৰ বৰদলৈয়ে। আজিৰ প্ৰশ্ন নং 5 হৈছে পীতাম্বৰ ভাগৱত দশম স্কন্ধ কি ছন্দত ৰচিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পয়াৰ আৰু ত্ৰিপদী ছন্দত। আজিৰ প্ৰশ্ন নং 6 হৈছে কোন গৰাকী কবিয়ে নিজকে শিশুমতী বুলি পৰিচয় দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পীতাম্বৰ কবিয়ে। আজিৰ প্ৰশ্ন নং 7 হৈছে গীত গোবিন্দ কাব্যৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জয়দেৱ। আজিৰ প্ৰশ্ন নং 8 হৈছে শ্ৰীকৃষ্ণ কীৰ্তনত জয়দেৱৰ কোনখন কাব্যৰ প্ৰভাৱ পৰা দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গীত গোবিন্দৰ। আজিৰ প্ৰশ্ন নং 9 হৈছে ৰুদ্ৰ কন্দলীয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শ্ৰীমন্ত তাম্ৰধ্বজৰ। আজিৰ প্ৰশ্ন নং 10 হৈছে হৰিবৰ বিপ্ৰই কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে দুৰ্লভ নাৰায়ণ ৰজাৰ। বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকক যদি এই ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে যিমান পাৰে লাইক কৰি দিব, যিমান পাৰে কমেণ্ট কৰি দিব, আৰু যদি মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল। জয় আই অসম, জয় ভাৰত, বন্দে মাতৰম।